Hey guys, মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনাৰ দিনটো আজি ভালে ভালে পাৰ হৈছে। গাইজ আজিৰ ভিডিঅ'টো অকমান ইন্টাৰেষ্টিং লগতে ইনফৰ্মেটিভ হ'ব গৈছে, কাৰণ মই আজি এনেকুৱা 5টা এপ্লিকেশ্যনৰ কথা ক'ব গৈ আছো যিটো আমাৰ কাৰণে বহুত ইউজফুল বুলি মই ভাবো। এই কাৰণত কৈ আছো কাৰণ মই নিজে এই গোটেই এপ্লিকেশ্যনটো ইউজ কৰি চাইছো আৰু এক্সপিৰিয়েঞ্চ ফালৰ পৰা চাব গ'লে মই ক'ব বিচাৰিম যে একচুৱেলি যিটো পাৰ্পাছ কাৰণে বনাইছে সেইটো আপোনাক সাৰ্ভ কৰিব 100% মানে। আৰু এই গোটেই এপ্লিকেশ্যন প্লে ষ্টৰত এভেইলেবল আছে, আপুনি আজিয়ে ডাউনলোড কৰি চাই ল'ব পাৰে আৰু মই গেৰাণ্টি দিম আপুনি ইউজ কৰি ভাল পাব। সো আপুনি জানিবলৈ ৰেডি আছে নে? সো গাইজ, মই অনুপম সোণোৱাল আৰু আপুনি চাই আছে নতুন কিবা শিকো চেনেল। আহক ভিডিঅ'লৈ আগবাঢ়ো। সো আজিৰ লিষ্টৰ প্ৰথম এপটো হ'ল পিকনিক। পিকনিক এটা ফটো এডিটিং ছফ্টৱেৰ হয় একচুৱেলি। ইয়াত আপুনি নিজৰ যিকোনো পচন্দৰ পিকচাৰ এডিট কৰি ল'ব পাৰে। ইয়াত আপুনি চিম্পলি ফটো চিলেক্ট কৰিব লাগে। চিলেক্ট কৰাৰ পিছত আপোনাৰ যিকোনো পচন্দৰ এফেক্ট এড কৰি পেলাই ছেভ কৰি ল'ব পাৰি। ছেভ কৰাৰ পিছত আপুনি ইজিলি হোৱাটছএপত বা ইনষ্টাগ্ৰামত বা য'ত হ'লেও ছ'চিয়েল প্লেটফৰ্মত আপুনি শ্বেয়াৰ কৰি দিব পাৰে। যদি আপুনি বিচাৰে আপোনাৰ পিকচাৰখন অকণমান ইউনিক হওক, তেন্তে পিকনিক এপ এবাৰ ট্ৰাই কৰিবলৈ নাপাহৰিব। ছেকেণ্ড নম্বৰত আছে স্ক্ৰিবল। স্ক্ৰিবল এটা এডিটিং ছফ্টৱেৰ হয় য'ত আপুনি ফটোৰ লগত ভিডিঅ' এডিট কৰিব পাৰে। এপ্লিকেশ্যনটো ইউজ কৰিবৰ কাৰণে প্ৰথমে আপুনি প্লাছ চাইনটোত ক্লিক কৰিব লাগিব। প্লাছ চাইনত ক্লিক কৰাৰ পাছত যিটো ফটো এডিট কৰিব বিচাৰিছে সেই ফটোটো চিলেক্ট কৰিব লাগে। ফটো চিলেক্ট কৰাৰ পাছত আপোনাক এছপেক্ট ৰেচিঅ'ৰ অপশ্যন দিব। আপুনি আপোনাৰ প্ৰিফাৰেঞ্চৰ মতে যিকোনো এছপেক্ট ৰেচিঅ' চিলেক্ট কৰি ল'ব পাৰে। এছপেক্ট ৰেচিঅ' চিলেক্ট কৰাৰ পাছত আপোনাক কালাৰ চুজ কৰিবৰ কাৰণে এটা অপশ্যন দিব, য'ত আপুনি যিকোনো কালাৰ চিলেক্ট কৰি ল'ব পাৰে। সো গাইজ, যদি এনেকুৱা ইফেক্ট আপুনিও বিচাৰে তেন্তে স্ক্ৰিবল এপ ট্ৰাই কৰিবলৈ নিশ্চয় নাপাহৰিব। 3 নম্বৰ এপটো হ'ল ইনশ্বৰ্ট এপ। ইনশ্বৰ্ট এপ এটা বাতৰি এপ হয় য'ত লেটেষ্ট দেশ আৰু বিদেশৰ নিউজ আপডেটবিলাক ছামাৰী ফৰ্মেটত চাব পাৰি। যিহেতু আজিৰ নিচিনা ডিজিটেল যুগত সকলোৱে ইনষ্টেণ্টটো বিচাৰে, সেয়েহে ইনশ্বৰ্ট এপ যোগেদি আমি সকলো ইম্পৰ্টেণ্ট আৰু লেটেষ্ট আপডেট ইনষ্টেণ্টলি পাই থাকিব পাৰোঁ। যিকোনো চৰকাৰী আপডেট বা পলিচিৰ পৰা আৰম্ভ কৰি লেটেষ্ট বলিউড জগতৰ খবৰ কম সময়ত আৰু কম শব্দত আমি পঢ়ি ল'ব পাৰোঁ। আপোনাক কৈ দিওঁ, 2015 চনত এই এপটো বেষ্ট এপ এৱাৰ্ড দিয়া হৈছিলে। সো আজিয়ে ডাউনলোড কৰক আৰু আপডেট হৈ থাকক। 4 নম্বৰত আছে ব্ৰেইন টেষ্ট এপ, যিটো এটা পাজল এপ হয়। যদি আপুনি আপোনাৰ IQ লেভেল বঢ়াব বিচাৰে তেন্তে ব্ৰেইন গেমটো নিশ্চয় ট্ৰাই কৰিব। 5 নম্বৰ যিটো এপ্লিকেশ্যন, এইটো আটাইতকৈ ইউজফুল এপ্লিকেশ্যন বুলি মই ক'ম, কাৰণ এই এপ্লিকেশ্যনটো প্ৰত্যেক ফোনত হোৱাটো দৰকাৰ বুলি মই ভাবোঁ। আৰু এই এপ্লিকেশ্যনটোৰ নাম হ'ল SS Dots। SS Dot এটা ছিকিউৰিটি এপ হয় যিটো আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন লিক হোৱাৰ পৰা ৰক্ষা দিব। এতিয়া সাধাৰণতে কি হয়, যেতিয়া আমি প্লে ষ্ট'ৰৰ পৰা যিকোনো এপ্লিকেশ্যন ডাউনলোড কৰোঁ তেতিয়া সেই এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ আগত মানে এটা পাৰ্মিশ্যন বিচাৰে যে আপোনাৰ কেমেৰাটো গ্ৰাণ্ড পাৰ্মিশ্যন তেনেকৈ বিচৰা হয় বা গেলেৰী এক্সেছ কৰিব বিচৰা হয়। তো তেনে ক্ষেত্ৰত কি হয়, সেই থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বাই চান্সত মানে আপোনাৰ হয়তো যিটো কেমেৰা মানে সেইটো ইউজ কৰি থাকিব পাৰে মানে, আৰু কেতিয়াবা আপোনাৰ মাইক্ৰফোনটো ইউজ কৰি থাকিব পাৰে। তো তেনে ক্ষেত্ৰত SS Dot'ে কি কৰিব, সেই যেতিয়া থাৰ্ড পাৰ্টি এপ্লিকেশ্যন যদি আপোনাৰ কেমেৰাটো ইউজ কৰি থাকিব তেন্তে এটা গ্ৰীণ কালাৰে আপোনাক নটিফাই কৰিব যে কোনোবা আপোনাৰ কেমেৰাটো ইউজ কৰি আছে। ঠিক তেনেকৈ যদি ইন কেছ মানে যদি আপুনি কিবা বস্তু ৰেকৰ্ড কৰি আছে বা কিবা কথা পাতি আছে, তেনে ক্ষেত্ৰত এটা ৰঙা ইণ্ডিকেটৰ এটা দিব যিটো বুজাব যে কোনোবাই আপোনাৰ মাইক্ৰফোন বা স্পীকাৰটো ইউজ কৰি আছে। তেনেদৰে আপুনি নিজকে আৰু আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন লিক হোৱাৰ পৰা
ৰক্ষা দিব পাৰে সো যিকোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ কৰি থাকোঁতে যদি সেই লাইটটো জ্বলে গ্ৰীণ বা ৰেড এটা গম পাই যাব যে হয় সেই এপ্লিকেশ্যনটো আপোনাৰ কেমেৰা ইউজ কৰি আছে নহ'লে আপোনাৰ স্পীকাৰ ইউজ কৰি আছে সো ফ্ৰেণ্ডছ যদি ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ভিডিঅ' মই আগলৈ আনি থাকিম আজিৰ কাৰণে ইয়াতে সামৰিছোঁ টেক কেয়াৰ এণ্ড বাই বাই